তো ৰাইজসকল কি খবৰ আপোনালোকৰ? আজি ওলালে বুলি নাই লোৱা, আজি ওলাইছোঁ বেলেগলৈ। আজি তাৰমানে গাহৰি আৰু চাই পোং খাব ওলাইছোঁ। চাই পোং বহুত দিন গাহৰি মাংস খোৱা নাই, সেইকাৰণে ওলালোঁ আৰু। খোৱা বুলি নক'বা আকৌ কমেণ্টত। লগৰটোৱে লগ ধৰিছে তাৰমানে, তাৰ টমটমত যাম আমি। তাৰপৰা বালিচাপৰিত আছে, কি পাতিছে নাজানো, কিন্তু মোৰ মিচিঙৰ কিবা হ'ব দহা বা কিবা কিবি হ'ব পাৰে নাজানো, নহয় আৰু চাই বলক চাই থাকিব ভিডিঅ'টো। জেকেট লগাই লৈছোঁ, আহোঁতে ৰাতি হৈ যাব। আৰু আমাৰ ঘৰৰ ফ্ৰণ্টত এখন বিয়া আছে, কাইলৈ মানে ডাঙৰকৈ পেণ্ডেল কৰি আছে। চব কাইলৈ সেই বিয়ালৈ যাব লাগিব। বিয়াত আকৌ ফিল্ডৰ পৰা আহিহে যাব পাৰিম, তাৰ আগত দিনত নাযাওঁ, ৰাতি যাম লৈছে। আৰু কেমেৰাটো সেইটো কাৰণে বেয়া, ফ্ৰণ্টৰ কেমেৰাটো ফককৈ ধূলি টাইপৰ হৈ যায়। আৰু মই গৈ আছোঁ এতিয়া ঘৰৰ পৰা ওলাই খোজকাঢ়ি। ৰখি আছে লগৰটো টমটম লৈ ৰাস্তাতে, মেইন ৰাস্তাত ৰখি আছে তাৰমানে। তো ৰাইজসকল মই পাই গৈছোঁ মেইন ৰাস্তাত, আৰু লগৰটি টমটমত উঠি আছে এজন বয়সস্থ মানুহ।